খবৰ আপোনালোকৰ? আমাৰ ভিডিঅ'বোৰ চাই আছেনে বাৰু? চাই আছে যদি কেনেকুৱা লাগিছে জনাবচোন। আৰু ভিডিঅ'বোৰ প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। শুন, স্কুলৰ পৰা আহিলা? যোৱা হাত মুখকেইটা ধুই আহাগৈ। ভাতকেইটা খাই লোৱা। মা আহিলোঁ। মা মই ভাত খাই খেলিব যাম হা। স্কুলৰ পৰা আহিছাহে, ভাত খাই শুই যাবা দেই। তাৰপিছত খেলিব যাবা। হ'ব দিয়া মা। ভাল ল'ৰা। আহা এতিয়া হাত মুখকেইটা ধুই ভাত খাবা। বোলা। শুই উঠিলোঁ, এতিয়া খেলিব যাওঁ মাক কৈ পেলাই। জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহে প্ৰাণে মা মা তুমি কাম কৰি আছা হ'বলা। মই শুই উঠিলোঁ, এতিয়া খেলিব যাওঁ হা। শুন, উঠিলা? শুই উঠিছাহে, যোৱা অলপ পঢ়া। পঢ়ি পেলাই খেলিব যাবা, যোৱা। কিন্তু মা। কি কিন্তু? এবাৰ ক'লে বুজি নোপোৱা? যোৱা পঢ়াগে, যোৱা। পঢ়ো দিয়া। শুন, পঢ়ি আছা? দিয়া পঢ়া। মা পঢ়ি আছোঁ। মা 1 ঘণ্টা পঢ়িলোঁ, এতিয়া মই খেলিব যাওঁ হা। খালি খেলা খেলা খেলা। যাচোন যা, শৰ্মাৰ পুতেকক চানি। ক'তো নাযায়, ঘৰতে থাকে। পঢ়াৰ বাদে বেলেগ মূৰত নাহে। আমাৰ চবক চা, খালি খেলা খেলা খেলা। মা ময়োচোন পঢ়িয়ে আছোঁ। এতিয়াও পঢ়িয়ে আছোঁ। অলপ সময়হে খেলিম। আন্ধাৰ হ'বয়ে চোন, আহিব হ'বয়ে দেখোন। যা যা, মোৰ কথা অলপো নুশুনা। কলিতানীৰ পুতেকে মায়েকৰ চব কথা শুনে। সেইকাৰণে সি ক্লাছতো ৰোল নম্বৰ 1। মা মোৰো ৰোল নম্বৰ 1। তই মোৰ মুখে মুখে তৰ্ক কৰা। আহক আজি দেউতাই আহক, তোক তৰ্ক কৰা চব মই কৈ দিম। বহুত বাঢ়ি গৈছা তই। মা হ'ব দিয়া, নাযাওঁ মই খেলিব, মই পঢ়ো দিয়া। যা হল, পঢ়গে যা যা। বাবা কি খাবা? গাখীৰ নে জুচ খাবা? কলিতানী আৰু শৰ্মাৰ পুতেকৰ মূৰটো আনি মিক্সিত পেষ্ট কৰি আনা। যোৱা মই তাকেই খাম।